চলো পাল্টাই সম্পর্কে কি মন্তব্য আপোনাৰ? এইবিলাক চল পাল্টাই কৰি একো লাভ নাই, কাৰণ এইবিলাক সামাজিক অশান্তিৰ সৃষ্টি কৰিব। সেইকাৰণে মই এইবোৰৰ বিৰুদ্ধে। আৰু চল পাল্টা এটা গেৰুৱা শ্লোগান, এইটো বিজেপি দলৰহে শ্লোগান। গতিকে যিসকলে বিজেপি দলৰ লগত থাকে তেওঁলোকে চল পাল্টাই কোৱাটোত মোৰ কোনো আপত্তি নাই, কিন্তু মই ভাবোঁ বাকীসকলে যিসকল বিজেপি বিৰোধী তেওঁলোকে এই বিভ্ৰান্তিৰ পিছত দৌৰিব নালাগে। জনীয়া সমষ্টিৰ উপ নিৰ্বাচন সম্পৰ্কে কি চিন্তা চৰ্চা? দলে ঠিক কৰিব প্ৰাৰ্থী। সভাৰ অধিৱেশনত তেনেকে আমি কথা ক'ব নোৱাৰো। ইয়াত ডিভাইচ আছে, আমি প্ৰশ্ন দিম, সুযোগ সুবিধা কি আছে সেই সুবিধালৈহে ক'ব পাৰিম। মই মোৰ পচন্দ মতে ক'ব নোৱাৰো। লোকসভাৰ নিয়ম নীতিৰ আধাৰতহে লোকসভাত কথা ক'ব লাগিব। এই নিয়ম নীতিয়ে মোক কোনটো সুযোগ দিয়ে সেই কথা আজি মই ক'ব নোৱাৰিম। আৰু মই আজীৱন জনীয়া বিধানসভা সমষ্টিৰ ৰাইজৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। তেখেতসকলে মোক এটা ৰাজনৈতিক পৰিচয় দিছে। সাংবিধানিক বাধ্যবাধকতা আছে। সাংসদ আৰু বিধায়ক দুইটা পদ একেলগে থাকিব নোৱাৰি। 14 দিনৰ ভিতৰত দুটাৰ এটা এৰিব লাগে। যিহেতু কিছুদিন পূৰ্বে বৰপেটা লোকসভা সমষ্টিৰ ৰাইজে মোক সাংসদ হিচাপে নিৰ্বাচিত কৰিছে, আৰু সংসদ হৈছে সৰ্বোচ্চ ফৰাম। পৃথিৱীৰ আটাইতকৈ বৃহত্তম গণতন্ত্ৰৰ সৰ্বোচ্চ ফৰামৰ অংশীদাৰ হ'বলৈ পাই, সদস্য হ'বলৈ পাই নিজকৈ গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আৰু সৰ্বোচ্চ ফৰামৰ যোৱাৰ স্বাৰ্থত আজি মই বিধানসভাৰ পৰা পদত্যাগ কৰিলোঁ। বিধানসভাৰ সকলোৰে, বিশেষকৈ আমাৰ বিৰোধী দলপতি কংগ্ৰেছ বিধায়িনী দলৰ দলপতি, আমাৰ সতীৰ্থ বিধায়কসকল কংগ্ৰেছৰ, অসম বিধানসভাৰ মাননীয় অধ্যক্ষ, মাননীয় উপাধ্যক্ষ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় মন্ত্ৰীসকল আৰু শাসক পক্ষৰ বিধায়কসকল, বিৰোধী পক্ষৰ অন্যান্য বিধায়কসকল সকলোকে মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। তেখেতসকলৰ পৰা যি সহায় সহযোগিতা বিগত দিনত পাইছোঁ তাৰ কাৰণে মই তেখেতসকলৰ ধন্যবাদ জনাইছোঁ। এতিয়া নেক্সট আহিব, এতিয়া আপোনাৰ সেইটোও ভাবিব লাগিব জনীয়াৰ উত্তৰসূৰী আপোনাৰ কোন হ'ব, তেনেকুৱা ধৰণৰ কথা। জনীয়াৰ উত্তৰসূৰী কোন হ'ব প্ৰাৰ্থী দলে ঠিক কৰিব, প্ৰাৰ্থী মই ঠিক নকৰোঁ। মোক দলে সুধিলে নিশ্চিতভাৱেই মই মোৰ মতামত দিম, কিন্তু প্ৰাৰ্থী দলেহে ঠিক কৰে, সাংসদে প্ৰাৰ্থী ঠিক নকৰে, তেওঁলোকে ঠিক কৰিব। বিধানসভাত খুব আপুনি মাত মাতি আছিল বিভিন্ন সময়ত, গতিকে এইবাৰ ক্ষেত্ৰখন অলপ বহল, মাত মতাৰ সুযোগ একেই, গতিকে কি ভাবিছে, কেনেকুৱা ধৰণৰ? বিধানসভাখনটো মই মিছ কৰিম, আৰু লোকসভাতো মোৰ নিজৰ সমষ্টিৰ সমস্যা, যিবোৰ নিৰ্বাচনী এজেণ্ডা মোৰ আছিল সেই এজেণ্ডাবোৰ, আৰু সামগ্ৰিকভাৱে অসমৰ উন্নয়নৰ কাৰণে, অসমৰ ৰাইজৰ স্বাৰ্থৰ কাৰণে মই সংসদৰ মজিয়াত মাত মাতিবলৈ চেষ্টা কৰিম। আৰু সংসদৰ বাহিৰতো আমাৰ ৰাজ্যখনৰ যাতে বিকাশ হয়, যাতে নিপীড়িত জনগোষ্ঠীসমূহৰ স্বাৰ্থ সুৰক্ষিত হয়, বঞ্চিত মানুহৰ স্বাৰ্থ সুৰক্ষিত হয়, সংসদৰ ভিতৰে বাহিৰে, তাৰ কাৰণে মই